নমস্কাৰ। প্ৰথম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী। আজি তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ নতুন গণিত প্ৰথম ভাগৰ প্ৰথম পাঠটো ল'বলৈ ওলাইছোঁ। তোমালোকে তোমালোকৰ কিতাপবিলাক উলিয়াই লোৱা। পাঠ 1, পাঠৰ নাম প্ৰাকগাণিতিক ধাৰণা। ভিতৰ আৰু বাহিৰ। প্ৰথম ছবিখনলৈ চোৱা। ইয়াতে আছে কোনটো ছাগলী ঘৰৰ ভিতৰত আৰু কোনটো বাহিৰত চাওঁ আহা। ছবিখনত দুটা ছাগলী আছে। এই ছাগলীটো এই ঘৰটোৰ ভিতৰত আছে আৰু এইটো ঘৰটোৰ বাহিৰত আছে। দ্বিতীয় ছবিখনলৈ চোৱা। জেওৰাৰ ভিতৰত থকা গৰুটোত টিক চিন দিওঁ আহা। জেওৰাৰ ভিতৰত কোনটো গৰু আছে? এইটো। গতিকে এই গৰুটোত তোমালোকে এনেকৈ টিক চিন দিয়া। এইবাৰ তৃতীয় ছবিখনলৈ চোৱা। ছবিখনত এখন গাড়ী আছে। প্ৰশ্ন হ'ল গাড়ীৰ বাহিৰত থকা ছোৱালীজনীৰ ছবিত টিক চিন দিওঁ আহা। এজনী ছোৱালী ভিতৰত আছে, এজনী বাহিৰত আছে আৰু এই ছোৱালীজনী বাহিৰত আছে নহয়নে? গতিকে এইজনী ছোৱালীৰ তোমালোকে টিক চিন দিয়া। তাৰ পিছৰ পৃষ্ঠাটোলৈ চোৱা। ওপৰ আৰু তল। প্ৰথম ছবিখন চোৱা। কোনটো গছজোপাৰ ওপৰত কোনটো গছজোপাৰ তলত চাওঁ আহা। এইটো গছজোপাৰ ওপৰত আছে আৰু এইটো গছজোপাৰ তলত আছে। তাৰ তলৰ ছবিখনলৈ চোৱা। ঢাপৰ ওপৰত থকা ছাগলীৰ ছবিত টিক চিন দিওঁ আহা। এইজনী ছাগলী ঢাপটোৰ ওপৰত আছে, গতিকে ইয়াতে তোমালোকে টিক চিন দিয়া। তলৰ ছবিখন চোৱা। গঁৰালৰ তলত থকা কুকুৰাৰ ছবিত টিক চিন দিওঁ আহা। এই গঁৰালটোৰ তলত এইজনী কুকুৰা আছে, গতিকে এই কুকুৰাৰ ছবিটোত টিক চিন দিয়া। পিছৰ পৃষ্ঠাটো উলিওৱা। ওচৰ আৰু দূৰ। ইয়াতে আছে মৌবাহটোৰ পৰা কোনটো মৌমাখি ওচৰত আৰু কোনটো দূৰত চাওঁ আহা। এই মৌমাখিটো মৌবাহটোৰ ওচৰতে আছে আৰু এইটো দূৰত আছে। তাৰপিছত তলৰ ছবিটো চোৱা। পুখুৰীটোৰ ওচৰত থকা হাঁহটোত টিক চিন দিওঁ আহা। এইটো এটা পুখুৰী আৰু এই দুটা হাঁহ। এতিয়া এই হাঁহটো পুখুৰীটোৰ ওচৰতে আছে, গতিকে এইটোত তোমালোকে টিক চিন দিয়া। তলৰ ছবিখন চোৱা। ঘৰটোৰ পৰা দূৰত থকা গছজোপা ৰং কৰা। ইয়াতে দুজোপা গছ আছে আৰু এটা ঘৰ আছে। এই ঘৰটোৰ পৰা এই গছডাল দূৰত আছে, গতিকে এইজোপা গছত তোমালোকে ৰং কৰি দিয়া। সেউজীয়া ৰং কৰিবা দেই। পিছৰ পৃষ্ঠাটো উলিওৱা। ডাঙৰ আৰু সৰু। তোমালোকে ডাঙৰ সৰু চিনি পোৱা নহয়? এতিয়া চোৱা। এই ছবিকেইটাত কোনটো ডাঙৰ কোনটো সৰু? হাতীটো ডাঙৰ আৰু নিগনিটো সৰু নহয়নে? তাৰ পিছৰ ছবিকেইখন চোৱা। ডাঙৰ প্ৰাণীটোত টিক চিন দিয়া। ইয়াতে এটা কুকুৰ আৰু এটা শহা আছে। কোনটো ডাঙৰ কোৱাচোন? কুকুৰটো নহয়নে? গতিকে কুকুৰটোত তোমালোকে টিক চিন দিয়া। তাৰ পিছৰ ছবি দুটা চোৱা। সৰু ফলটোত টিক চিন দিওঁ আহা। এটা আনাৰস, এটা মধুৰিআম। মধুৰিআমটো সৰু নহয়নে? গতিকে তোমালোকে মধুৰিআমটোত টিক চিন দিয়া। তাৰ পিছৰ পৃষ্ঠাটো উলিওৱা। আগত আৰু পাছত। তোমালোকে আগত পাছত যোৱালৈ জেদ কৰা নহয়, প্ৰতিযোগিতা কৰা কোন আগত যাব পাৰে কোন পাছত যাব পাৰে বুলি নহয়নে? এতিয়া আমি আহাচোন ইয়াতে চাওঁ। কোন আগত কোন পাছত চাওঁ আহা। শহাটো পাছত আছে আৰু কাছটো আগত আছে নহয়নে? তাৰ তলত চোৱা। ছাগলীৰ আগত কোন আৰু ছাগলীৰ পাছত কোন কোৱা। ইয়াতে এটা কুকুৰ, এটা ছাগলী আৰু এটা মেকুৰী আছে। এতিয়া ছাগলীটোৰ আগত কোন আছে? মেকুৰীটো।
আৰু পাছত কোন আছে কুকুৰটো নহয়নে এইবাৰ আহিল ডাঠ আৰু পাতল তোমালোকে জানা নহয় ডাঠ আৰু পাতল এতিয়া ডাঠ আৰু পাতল চাওঁ আহা দুখন কিতাপ আছে এই কিতাপখন ডাঠ আৰু এইখন পাতল নহয়নে তাৰ তলত তিনিখন কিতাপ আছে এতিয়া আটাইতকৈ পাতলখনত ৰং কৰা তুমি যিটো ৰং বেছি ভাল পোৱা সেই ৰংটোতে পাতল কিতাপখনত কৰা আৰু পাতল কিতাপ কোনখন এইখন কি কি শিকিলো ভিতৰ আৰু বাহিৰ ওপৰ আৰু তল ওচৰ আৰু দূৰ ডাঙৰ আৰু সৰু আগত আৰু পাছত ডাঠ আৰু পাতল আজিলৈ এৰিছোঁ তোমালোকে আটাইয়ে পাঠটো পঢ়াওঁতে খুব মনোযোগ দিয়াৰ বাবে ধন্যবাদ